নমস্কাৰ, কি খবৰ সকলোৰে? মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো একদম বাহিৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই মানে এফালে যাবলৈ ওলাই আছোঁ, যাম আৰু এতিয়া ক'ত যাওঁ কি কৰোঁ আপোনালোকক মই জনাই থাকিম বাৰু। আৰু আপোনালোকে যদি মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ কাৰণে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অথনি যে কৈছিলোঁ এফালে যাওঁ বুলি, আচলতে মন্দিৰ গৈছিলোঁ মই। সকলোৱে চিনি পায়ে চাগে, মই জগন্নাথ মন্দিৰ গৈছিলোঁ। নগাঁওবাসী সকলেতো ভালকৈয়ে চিনি পায় জগন্নাথ মন্দিৰত। আচলতে অন্নপ্ৰাশন এটা আছিলে, তাকে খাই কৰি আহিলোঁ। আহি ঘৰ সোমাইছোঁহি আৰু আহি এতিয়া অলপ কাপোৰটো চেঞ্জ কৰি লওঁ, অলপ ৰেষ্ট কৰি লওঁ। লগ পাই আছোঁ। গুড ইভিনিং, সকলোৰে চাহ খোৱা হ'লনে? মই কৈছিলোঁ যে মন্দিৰৰ পৰা আহিছিলোঁ, আহি চাহ খালোঁ। খাই মেলি এতিয়া পাকঘৰত বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ আৰু ৰাতিৰ সাজটোৰ কাৰণে। আজি ৰাতিৰ সাজত কি আছে মই দেখাই আছোঁ ৰ'ব। ৰাতিৰ সাজৰ কাৰণে এয়া লোকেল চিকেন বনাম আজি। এয়া পিঁয়াজ কাটি লৈছোঁ, শুকান জলকীয়া 2টা, তেজপাত 2 আদা নহৰু জালুক জিৰা পিচি ৰাখিছোঁ। এফালে আলু, এফালে নিমখ হালধি ৰেড চিলি আৰু এইটো গৰম মছলা, এইটো পিছত দিম বাৰু। এইফালে মই কেৰাহী পাতি ৰাখিছোঁ, কেৰাহীত মই মিঠাতেল দি দিছোঁ। এইফালে এয়া শুকান জলকীয়া তেজপাত আৰু পিঁয়াজ ভাজি আছোঁ, অলপ ব্ৰাউন কালাৰ হ'ব দিছোঁ। হ'লে ইয়াতে মছলাখিনি দি দিম। এয়া পিঁয়াজখিনি এইটো জোখলৈকে ভাজিলে হৈ যাব, এইটো জোখত ৰাখি দিছোঁ। এতিয়া মই ইয়াতে পিচি ৰখা মছলাখিনি দি দিছোঁ। এতিয়া ইয়াতে নিমখ হালধি ৰেড চিলি এনেকৈ দি দিম। বাকী গোটেই মছলাখিনিতো মই আদা নহৰুৰ লগতে পিচিছোঁ, বেলেগ আৰু পেকেট মছলা মই একো ব্যৱহাৰ নকৰোঁ। এটা বস্তু দেখিয়া, মইতো পাকঘৰত বনাই আছোঁ ভাত আৰু চিকেন। এইফালে চাব আমাৰ খুৰী আৰু মায়ে দুইগৰাকী দেখিছেনে, মনে মনে উঠাই দিছোঁ, দেখিছে কথা পাতি আছে দুইগৰাকী। চিনাকি কৰি দিছোঁ ৰ'ব, এয়া খুৰী, ইয়াতো মাক আগতে চিনাকি কৰি দিছোঁ। হাই দি দিয়ক মা। হাইয়া দেখিছে, অতি মনে মনে বিয়নী মেল পাতি আছে, মই পাকঘৰত ৰান্ধি আছোঁ। এতিয়া পিঁয়াজ মছলা ভাজা হৈ গৈছে, মোৰ ভাজা হৈ গৈছে মানে পিঁয়াজখিনি আৰু মছলাখিনিৰ পৰা তেলটো বিৰি নিছে ন। এতিয়া মই ইয়াতে চিকেনখিনি দি দিম। চিকেনখিনি দি ভালকৈ লৰাই অলপ ফ্ৰাই হ'ব দিব লাগিব। চিকেনখিনি দিয়াৰ পাছতে মই পিছতে আলু দি দিলোঁ, কাটি ৰাখিছিলোঁ যে, তাৰপৰা এয়া পানী ওলাব ষ্টাৰ্ট কৰি দিছে। আৰু তাৰপাছত মই চিকেনত গৰম পানী ব্যৱহাৰ কৰিম, যেতিয়া ভালকৈ ফ্ৰাই হৈ যাব, পানী দিয়াৰ সময় হ'ব। তাৰ কাৰণে মই পানী গৰমাই আছোঁ বাৰু। চিকেন ফ্ৰাই হৈ আছে, পানীও শুকাই গৈছে আৰু লাহেকৈ ইয়াতে মই গৰম পানী দিম। তাৰপিছত দেউতাৰ চিকেনটো এফালে হৈ গ'ল, হুইচেল মাৰি দিছোঁ অলপ সৰহকৈ, দেউতাৰটো হৈ আছে। চিকেনত পানী দিয়াৰ পাছত অলপ উতলাৰ পাছতো চিকেন হৈয়ে যাব বাৰু, বেছি সময়ো নালাগে। তাৰপাছত মই ৰহৰ দালি বনাম অমিতা দি, তাৰপিছত পুঠি মাছ ফ্ৰাই কৰিম। সেইখিনি আজি নেদেখাওঁ বাৰু কেনেকৈ কি ক'ত বনাওঁ, চিকেনটোতো দেখাইছোঁৱে, পিছত কেতিয়াবা দেখাম। অথনি যে মই মন্দিৰলৈ গৈছিলোঁ অন্নপ্ৰাশন খাবলৈ, তাতে মই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, আপোনালোকলৈ ভিডিঅ' কৰি মই দেখাম বুলি। কিন্তু তাতে ইমান মানুহ আছে আৰু মানে পটককৈ চবৰে আগত কেমেৰাটো উলিয়াই ভিডিঅ' কৰিব ভাল নালাগে নহয়, সেইকাৰণে তেনেকৈ ভিডিঅ' কৰা নহ'ল বাৰু। হ'লেও সৰুকৈ অকণমান মই ভিডিঅ' কৰি আনিছোঁ, ইয়াৰ মাজতে মই এড কৰি দিম, আপোনালোকে চাব। এইফালে চিকেন ফ্ৰাই হৈ গ'ল যে, মই গৰম পানী ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ উতলি আছে আৰু উতলিব লাগিব বাৰু অলপ সময়। মই ইমানখিনি পানীয়ে দিছোঁ কাৰণ মোৰ দালিও বনোৱা হৈছে যে। আপোনালোকক যদি পানীৰ আৰু প্ৰয়োজন হয় তেনেহ'লে পানী দি ল'ব পাৰিব, নিজৰ ইচ্ছামতে ৰাখি দিব।
এইয়া মোৰ মাংস উতলি হৈ গৈছে আৰু ধুনীয়াকৈ। ইয়াতে এতিয়া মই কেঁচা জলকীয়া আৰু অকণমান ধনিয়া দি দিম। কেঁচা জলকীয়া দিলে মানে মই খাবলৈ ভাল পাওঁ, তাৰ গোন্ধটো ওলাই যে। এয়া দুটা কেঁচা জলকীয়া দুটা দি দিছোঁ, অকণমান ধনিয়া দি দিছোঁ। এতিয়া অফ কৰি দিম আৰু। এয়া মই ভাত বাঢ়িছোঁ আৰু এওঁক খাব দিবৰ কাৰণে। এওঁক ধুনীয়াকৈ সজাই দিছোঁ। এয়া চিকেন, এয়া ৰহৰ দালি, তাৰপিছত এয়া পুঠি মাছ ফ্ৰাই কৰি দিছোঁ। এয়া নেমু, জলকীয়া আৰু এইফালে এয়া পিঁয়াজ। তেওঁক ধুনীয়াকৈ সজাই দিছোঁ বাৰু। মাংস দেখিছোঁ আৰু আমাৰতো সজাই খোৱাৰ ধৈৰ্য নাই, তেওঁকে সজাই দিছোঁ। আমি বাৰু এনেই লৈ খাই দিম আৰু। সেয়া তেওঁ খাব এতিয়া, আমিও খাম আৰু। এয়া ভাত খাই আছোঁ আমি চবেই। মই বনাইছোঁ যেতিয়া দেখিবলৈও ভাল হৈছে, খাবলৈতো ভালেই হ'ব বাৰু। বাকীসকলে কেনেকুৱা পায় বা শুনকচোন মুখেৰে। পেহী কেনেকুৱা হৈছে খাবলৈ? বঢ়িয়া হৈছে, বহুত বঢ়িয়া। ভাল হৈছে? খাবলৈ কেনেকুৱা হৈছে? বঢ়িয়া হৈছে। ভাল হৈছে? অঁ, খাই আছোঁ, টেষ্টি হৈছে, মজা। ধুনীয়া হৈছে, দেখিব যেনেকুৱা ধুনীয়া হৈছে, খাবও ভাল হৈছে বাৰু। এতিয়া ভাত পানী খাই আজৰি হৈ আহিলোঁ একদম বিচনাত আৰু। এতিয়া ফ্ৰেছ হৈ শুই যাম আৰু। ঘৰৰ সকলোৱে ভালে পাইছে বাৰু খাই। মই সেনেকৈ চিম্পুলকৈ বনাওঁ, বেছি পেকেট মছলাও ব্যৱহাৰ নকৰোঁ। আপোনালোকেও যদি এনেকৈ চিম্পুলকৈ বনাই খাব পাৰে, ঘৰতে বনাই খাব পাৰে, ভালেই লাগে, বেয়া নালাগে। সকলোৱেতো জানে আৰু কোনেনো নাজানে, হয়। কিন্তু মই আজি বনাইছোঁ কাৰণে আপোনালোকক দেখাই দিছোঁ আৰু কেনেকৈ বনাইছোঁ। আৰু যদি ভিডিঅ'টো চাই মোৰ ভাল পালে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই।